নমস্কাৰ, মই পল্লৱীয়ে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে চাগে। আজি আহিছোঁ আমি চিকুনাটা থানলৈ। আজি সৰু পোৱালীৰ জন্মদিন বুলি চাকি এগছি আৰু শৰাই এভাগি দিওঁ বুলি আহিছোঁ। এফালে সৰু খুৰা, এফালে পোৱালী দুটাই চাকি জ্বলাই আছে। এফালে মা আৰু মাজু খুৰী, সৰু খুৰী বিশেষ কাৰণৰ বাবে আহিব নোৱাৰিলে। আপোনালোকে যাতে ইয়াক সকলোৱে আশীৰ্বাদ দিয়ে, যাতে ভাল মানুহ হয়। এফালে বাৰ্থডে বয় ফটো একপি লগাই দিছোঁ। এয়া হৈছে চিকুনাটা থানৰ নামঘৰ ভাগ। দেখিছেনে কিমান ধুনীয়া। ইয়ালৈ আহিলে মনটো সঁচাকৈ পবিত্ৰ লাগি যায়। আমি পিছে ৰাতিপুৱাই আহিলোঁ, সেইবাবে মানুহ কম, আহিব দেৰিকৈ চাগে। এফালে চাকি জ্বলাই আহি খুৰাই ফটো মৰাত ব্যস্ত পোৱালি দুটাক। এইফালে আমি বাহিৰলৈ ওলাই মেলি আহিলোঁ বন্তি জ্বলাই। এতিয়া মাহঁতক অলপ পাছফালৰ পৰিৱেশ দেখাওঁ বুলি আহিছোঁ। এফালে সৰু খুৰাই জোতা পিন্ধি আছে। দেখিছেনে কিমান ধুনীয়া পৰিৱেশ। এতিয়া আহিছোঁ আমি পাছফালে। এফালে ফিচাৰীটো অলপ হেলাই বহিছে, চাফা কৰিব হৈছে। এফালে আমি ঘূৰি আছোঁ। পুখুৰীটোত আমি মাছ নেদেখিলোঁ, হেলাই বাবে চাগে নাই ওলোৱা নেকি। এফালে সকলো বহি আছোঁ। এফালে আমাৰ ডাঙৰ পোৱালীয়ে সৰু পোৱালী দুইটা ঘূৰি ফুৰিছে। ইহঁতৰ কিমান যে ফূৰ্তি। এইটো হৈছে বাৰ্থডে বয়। এইফালে ককায়েকে ভায়েকৰ বিষয়ে কিবা এটা ক'ব বোলে অলপ। আজি আমি নামঘৰলৈ আহিছোঁ ভাইটিৰ জন্মদিনৰ কাৰণে। সকলোৱে ভাইটিক আশীৰ্বাদ কৰিব আৰু মৰম চেনেহ কৰিব, আৰু গোটেই বছৰটো ভালে কুশলে যায়, সেই কামনা কৰিছোঁ আৰু নকওঁ দেই। এইফালে আমি ফটো একপিও লগাই দিছোঁ। এইফালে আমি এতিয়া চাকি দিয়া থালিখন দিবলৈ আহিছোঁ। এয়া মায়ে লৈ গৈছে থালিখন দিবলৈ। এইফালে হৈছে এই ঘৰটো দেখিছেনে, ইয়াতে চাহ খাব পাৰি, গেছ আছে, বাতিও আছে ইয়াতে। আপোনালোকে চাহ আৰু চাহপাত আৰু বিস্কুট লৈ আহিলে হ'ব, ইয়াতে খাব পাৰিব চাহ বনাই। এইফালে আমি সকলোৱে ফটো মৰাত ব্যস্ত। এতিয়া আমি গৈ থাকোঁ ব'লক। আহি এতিয়া টাউনত সোমালোঁ। ইয়াক বোলে চাইকেল লাগে, বৰমাকে চাইকেল গিফ্ট দিব বাৰ্থডে বুলি, তাকে চাই আছোঁ। এতিয়া ঘৰ আহি পালোহি, চাহ খাই আজৰি হ'লোঁ। এফালে সকলোৱে কামে কামে ব্যস্ত। এফালে মায়ে কথা পাতি চাহ খাই আছে। এফালে আইতাই এয়া পাকঘৰত খানা বনাই আছে। কি বনাইছে তাকে সুধিছোঁ। এফালে মোৰ ফালে চাই হাঁহিছে। এতিয়া বেলুন ফুলোৱাত ব্যস্ত, দুইটাই বেলুন ফুলাই আছে, আমি চাই আছোঁ বহি। লগতে এয়া ময়ো বেলুন ফুলোৱাত ব্যস্ত। এয়া এফালে বেলুন ফুলাই আছোঁ, কোনখিনিত লগালে ভাল হ'ব তাকে চাই আছোঁ। এয়া বেলুন লগাই হৈ গ'ল। এইফালে দুই জা-জোৱালীয়ে মুৰ্গী গুচোৱাত ব্যস্ত, চাফা কৰাত। এইফালে বৰমা এগৰাকীয়ে হাঁহ মাংস বনাই আছে। এফালে খুৰাই চাই আছে। এফালে মাহীয়ে মুৰ্গী কাটি আছে। তাৰ মাজতে এতিয়া কেকটো কাটি লওঁ। এইটো হৈছে কেকটো। কেকটো কাটি হোৱাৰ পাছত ইহঁতক পায়স খাবলৈ দিছোঁ। পায়সৰ লগতে ইহঁতক ভাত খাবলৈ দিয়া হ'ল পোৱালীকেইটাক। এতিয়া ডাঙৰখিনিয়ে খাই আছে।
এইফালে মই বহিছোঁ, মই অকল লৈছোঁ দালি চাটনি আৰু মাংস লৈছোঁ আৰু ঢেৰ কিবা কিবি আছিলে নললোঁ। পোৱালিৰ বাৰ্থডে চাইকেলখন এইখন, ৰঙাখন লোৱা নহ'ল, এইখন লোৱা হৈছে। এইফালে ৰাতিৰ সাজ আকৌ যোগাৰ কৰা হ'লে, এইফালে হাঁহ মাংস বনাই আছে, এয়া হৈছে মাতুখুৰী। আজি ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু লগতে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ইমানেই আছিলে ভিডিঅ'টো। বাই।